প্ৰথমে মাংসখিনি ধুনীয়াকৈ ধুই লৈ ইয়াৰ ওপৰত মই নিমখ, হালধি, কেঁচা পিঁয়াজ, জিৰাৰ গুড়া, তাৰপিছত আৰু অকণমান মিঠাতেল দি ধুনীয়াকৈ সানি আধা ঘণ্টামানৰ কাৰণে থৈ দিম। এতিয়া এখন প্লেটত মই পিঁয়াজ, নহৰু, আদা, জলকীয়া, লং, ইলাচি সকলো দি মিক্সিত দি দিছোঁ। লগতে ইয়াত নৰসিংহৰ পাতো দিছোঁ। দি ধুনীয়াকৈ এতিয়া খুন্দি লওঁ। এতিয়া কেৰাহী এটা বহাই তাত কিছু মিঠাতেল গৰম হ'ব দিছোঁ আৰু তেলখিনি গৰম হোৱাত মই ইয়াতে পিঁয়াজ আৰু শুকান জলকীয়া কেইটামান দি ভাজি আছোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভজা হোৱাৰ পিছত এতিয়া মই মাংসখিনি বহাই দিছোঁ আৰু ধুনীয়াকৈ উলট পালটকৈ লাৰি দি আছোঁ। এনেকৈয়ে ঢাকি মাংসখিনি মই কিছু সময় ভাজি আছোঁ যাতে মাংসটো ভিতৰৰ পৰা সিজি আহে। মাংসখিনি কিছু সময় ঢাকি ভজাৰ পিছত এতিয়া ইয়াৰ পৰা কিছু পানী ওলাইছে আৰু এইখিনি সময়তে মই আগতে বনাই লোৱা আদা, নহৰু আৰু নৰসিংহৰ খুন্দাখিনি ইয়াত দি ধুনীয়াকৈ লাৰি দিছোঁ আৰু ঢাকনিখন লগাই দিছোঁ। নিচিনাকৈ এইবাৰো মই মাংসখিনি ঢাকি ভাজি থাকিম। এনেকৈ ঢাকি মাংসখিনি ভজাৰ পিছত ইয়াৰ পৰা পানী কিছু শুকাই আহিছে আৰু এইখিনি সময়তে মই অকণমান গৰম পানী ঢালি লাৰি দি আকৌ ঢাকনিখন মাৰি উতলিবলৈ দি দিম। এনেকৈ ঢাকি অকণমান সময় উতলিবলৈ দিয়াৰ পিছত আমাৰ মাংসখিনি শুকাই আহিছে আৰু এইখিনি সময়তে মই ইয়াতে অকণমান গৰম মছলা ছটিয়াই দি পুনৰ দুবাৰমান লৰাই ঢাকনিখন লগাই গেছটো অফ কৰি দিম। এতিয়া আমাৰ মাংস ৰেডি হৈ গ'ল। এইখিনি এতিয়া ভাত বা ৰুটিৰ লগত খাব পাৰি। আপোনালোকে এদিন বনাই খাব আৰু মোক কমেণ্ট